সুন্দর নর তনু পালাও মনাই গর্ব কি হকলো মিছা ধন পুত্ৰ ভাৰ যাও মনাই চিন্তা কি হকলো। অ দাদা দাদা শুনকচোন এফালে ভঙা চিঙা আছো দাদা আপুনি বস্তুখিনি উলিয়াই দিব ক'ত কি আছে। বস্তুখিনি মানে এনে দামটো কিমানকে দিয়? দামটো দাদা আমি এনে লোহা 8 টকাকে দিওঁ আৰু। 8 টকা? 8 টকাত আজিকালি কি পায়? নালাগে নহয় দাদা আমাক মালিকে নিদিয়ে, আমাক মালিকে মাত্ৰ 12 টকা দিয়ে দাদা। তোৰ নিচিনা বেপাৰী দিনটো ঢেৰ আহে, সিহঁতে 15 টকা 16 টকা দি যায়। নালাগে দাদা আজিকালি নিদিয়ে, আমাক মাত্ৰ মালিকে 12 টকা দিয়ে দাদা। আপুনি বিশ্বাস কৰক, 12 টকা দিয়ে। মই এতিয়া 8 টকা নিদিলে তেতিয়া পোচাব। 15 টকাকে দিব পাৰিবি নহয়? 15 টকাকে কেনেকে দিম দাদা? 15 টকাকে দাদা আপুনি কিবা এটা মিলাওক। তোমাকে কৈছে হেৰি কৰ, তই 12 টকাকে দিবি লাষ্ট। নহয় দাদা 12 টকাকে হয় যদি তই পিছাই আৰু লৈ পেলাই যা। মোৰ ঢেৰ কাম আছে, তোৰ লগত কথা পাতিবলৈ সময় নাই। আপুনি বেকাৰ কিনো দাদা আপুনি বুজকচোন, আমাৰ মই লাষ্ট 11 টকা দাদা হ'ব। 11 টকা ইমান কামোৰ বা একদম শান্তি নাইকিয়া। যা আহি বোলে ক'ৰবাত আছে বিচাৰি কুচাৰি নাই। ধন্যবাদ দাদা। চাবি আকৌ দেই, তহঁতে পালা চালাও মাক সেইবোৰ নকৰিবি আকৌ দেই। নাই দাদা আমি তেনেকুৱা নহয় দাদা। এই জংঘলে চংঘলে আছে ক'ৰবাত হয় দাদা। দাদা টিঙৰ ৰেটটো অকণমান এনেও কম নহয় দাদা। দামটো মিলোৱা হৈছে তোৰ লগত, আকৌ দাম দাদা বৰ বেছিও লোহা নাই, গোটেই টিঙে দেখোন দাদা। আৰু তই মিলাই পেলাই নে তই একদম বহুত কামোৰ দি আছ আৰু। কিমান হ'ল পইচা? দাদা আপোনাৰ 20 টকা হ'ল টোটেল। 20 টকা? ইমান সোপা মাল লৈছ 20 টকা? খেলি মেলি কৰিছ তই হিচাপত? নহয় দাদা 20 টকা মই জুখি পেলাই দিছো। আপোনাৰ কেনেকে 20 টকা? অলপ বেছি হ'ব লাগে। ইমান হয় দাদা আপোনাৰ 1 কেজি 800 গ্ৰাম হৈছে। 1 কেজিত যদি মই 11 টকাকে কৈছিলো, 11 টকাকে আছিল। 11 টকাকে হ'লে দাদা আপুনি গন্তি কৰি চাওক, 1 কেজিত 11 টকা, ইফালে 800 গ্ৰাম হ'ল। তো 800 গ্ৰামৰ আপুনি মই 9 টকা দিছো। কমাই দিলি। নহয় দাদা এটা জোখৰ দাম দিছো মই, আপুনি হিচাপ কৰি ল'ব। নহয় দাদা আপুনি হিচাপ কৰি ল'ব, মই জোখৰ দিছো। এইটো লওক আপোনাৰ পইচা। আহিছো দাদা। ইমান ভঙা চিঙা বেছি 20 টকা দাদা আছেনে? অকমান ওলাই আহকচোন। কওকচোন কাক বিচাৰিছিলে? এই জগন্নাথ দা আছেনে বাৰু? দাদা এনেকে আছে ভিতৰত। এইটো কি এনেকে দেখুৱালা হেই? সেই তেওঁ মাদুলিটো আহক ভিতৰলৈ আহক। বহক ইয়াতে বহক, মই দাদাক মাতি দিছো। ঠিক আছে তুমি যোৱা, মাতি আনা সোনকালে মাতিবা দেই। দাদা ঠিক আছে। এই শুকান বিলাহী নিচিনাকে তেতিয়া মুখখন লৈ আহিছে নে কিবা আছে? ই দেৰি কৰিছে ৰঘু। দাদা গৈছো। আমাৰ ইম্পৰ্টেণ্ট কথা আছে। এতিয়া কোৱা খা খবৰ বিলাক কেনেকুৱা? নতুন খবৰ কি শুনিছো? দাদা খা খবৰ মানে ঠিকে আছে। আজি কেইটামান লৈ আহিছো বাৰু দিম বুলি। মূলধনটোহে যেনে লৈ আহিছো আৰু দাদা আজি দিম বুলি। আজিও সেই মূলধনহে হ'লগে নে? দাদা কি কৰিব, সৰু সুৰাকে বেপাৰ এটা আৰম্ভ কৰিছো।
তাকে বেপাৰটো কৰি যি এটকা পাইছো আৰু বোলো আপোনাক দি আহোঁগে মূলধনটো তাকে লৈ আহিলো আৰু সৰু সুৰা বেপাৰ মানে দাদা বেপাৰ মানে যেনে তেনে কিবা এটা কৰিছো আৰু দাদা এই লোহা লংৰ বেপাৰ এখনকে ধৰিলো প্ৰফিটো বৰ লক্ষী বেপাৰ দাদা লক্ষী বেপাৰ এই তুমি লক্ষী বেপাৰ বুলি কৈছা হয় ঠিকে আছে কিন্তু এটা কথা কওঁ বেয়া নাপাবা সিংহই কিন্তু কাহানিও ঘাঁহ নাখায় আকৌ এই যে তুমি ক'লা এইমাত্ৰ লোহা লংগ বেপাৰ বুলি তুমি তাৰ সলনি ভাল কিবা এটা চাকৰি চাকৰিত এপ্লাই কৰিব পাৰা দেখোন বহুত চোকা ল'ৰা হয় দাদা এম এ পাছ ল'ৰা এনেকে যদি ঘৰত বহি থাকি লোহা লংগ বেপাৰ কৰে বৰ এটা ভাল নেদেখি হয় দাদা কথাটো হয় সমাজখনত আমিও লাজ পাওঁ হয় দাদা তুমি এপিএছচি নিদিয়া কিয় দাদা এপিএছচি ইমান ডাঙৰ বস্তু আমাৰ নিচিনা মানুহে দাদা চিন্তা কৰিম কেনেকে সেইটোৱেতো তোমালোকৰ ভুল তোমাৰ নিচিনা এটা টেলেণ্টেড ল'ৰাই যদি এই কামটো কৰিব নোৱাৰা তেতিয়াহ'লে কোনে পাৰিব আমাৰ নিচিনা সেই নপঢ়া মানুহবিলাকে পাৰিব নেকি নহয় দাদা এতিয়া এয়া আপোনাকে দাদা পইচা দিব লগা হ'ল মোৰ দাদা কষ্ট কৰিবলগীয়া হৈছে চিন্তাও বহুত দাদা ঘৰো চলাব লাগে গতিকে দাদা পঢ়িবলৈ মানে সেইটো মাইণ্ডে নমনে দাদা পঢ়িবৰ কাৰণে কথাটো ঠিকেই কৈছা হেই হয় দাদা হ'ব বহাচোন বহা কথাটো বৰ গুৰুত্বপূৰ্ণ কথা ক'লা হে ভাইটি হয় দাদা আমিনো কি কৰিব পাৰিম তোমাৰ নিচিনা মানুহৰ কাৰণে আমাৰ সমাজখন বহুত কিবা যেন লজ্জিত হৈ পৰিছো হয় চাই কাপ লৈ আছো নিছো ঠিক আছে প্লেটখনৰ সৈতে দিয়া দিয়া এপিএছচি কৰোতে কিমান খৰচ হয় আৰু দাদা খৰচ বৰ বেছি নহয় খালি দাদা কিতাপ আনিব লাগিব প্ৰায় 2000 মান টকা কিতাপ কিনিব লাগিব পইচাটো যে খৰচ হ'ল হয় দাদা সেইটো আমাৰ ওপৰত এৰি দিয়া মই তোমাক তুমি পইচা দিবলৈ আহিছিলা ন হয় দাদা তুমি লৈ যোৱা তুমি নালাগে দিব হ'ব আৰু কাম এটা কৰিবা চাগাপ খাবচোন চাব এতিয়া তুমি কাম এটা কৰিবা সেই পইচা কেইটা লৈ ভালকৈ কিতাপ কেইখন কিনিবা আৰু মন কৰিবা দেই ভালকে পঢ়িব লাগিব কিন্তু নিশ্চয় দাদা ভালকে পঢ়িম দেই মই কষ্ট কৰিম দাদা আৰু আমি এজন আইপিএস আইএএস যি পঢ়িব লাগে নাজানো এইবোৰ পৰীক্ষা দিলে কি হয় দাদা এয়াই ভাল অফিচাৰ হয় দাদা অফিচাৰ দেখিব লাগিব কিন্তু আমি অফিচাৰ হয় দাদা এই বিস্কুট হ'ব দাদা এই অফিচাৰ এটা হ'ব লাগিব আৰু আমাৰ সমাজত মানে পাব লাগিব যে অমুকৰ পিতাক কিন্তু অফিচাৰ আছিলে দেই হয় দাদা কথাটো কিন্তু মই শুনিব লাগিব হয় দেই চাহ কওঁ আৰু এটা কথা কওঁ এই যে কামবিলাক কৰিছা মোক আকৌ দিব লাগিব পইচা দাদা কি বুলি কৈছে আমিতো কাবলি মানুহ এনেই একো নিদিওঁ হয় দাদা এনেই একো নিদিওঁ কি দিব লাগিব জানিছা কওকচোন দাদা চৰ্ত এই চৰ্তটো হৈছে তুমি চাকৰি পাই মোক পইচা কেইটা দিব লাগিব কিন্তু নিশ্চয় দাদা চাকৰি পাই মই দিম দাদা সকলো দিম দাদা আপোনাৰ খাই লোৱা কি বিষ হয় কেনেকেনো বাৰু পিটিব লাগে মানুহক তই ইয়াতে আছ বোলা কি কৰিব বহি আছ ইয়াতে এই তোক বিচাৰি মই ঘৰ পালোগে
কি কৰি আছ ইয়াত? নকবি আৰু বহ বহ এইখন বৰ শান্তি বৈ ল ভালকে বৈ ল। সৌৰভে ঠিকেই কৈছিল জাননে হয় দে। এইবোৰ কাম বৰ ভাল কাম নহয় ভগৱানৰ আশীৰ্বাদত আমাৰ এইবোৰ কামেই বহুত ভাল হয়। এনেকেনো বৰ পিটিব লাগেনে ঐ পিছে তোৰ টিকেট দিয়া চাৰ্টকেইটা কেনেকুৱা পালি তই? কথা কবলৈ আহিছো মইহে জানিছো 4 দিন ধৰি বহিব পৰা নাই সেই টিকা চাৰ্টকেইটাত টিকা ফুলি একদম কঁঠালটোৰ দৰে হ'ল হাগিবও নোৱাৰি পাদিবও নোৱাৰি হাগিব গ'লে গোৱেই নোলায় চাওঁ তোৰ টিকেটটো চাওঁ টিকাটোতে মাৰিবলৈ আহিছে মইহে জানিছো ওপৰলৈ মোৰ কৰিও শুব নোৱাৰি তললৈ মোৰ কৰিও শুব নোৱাৰি বাওঁফালে মোৰ কৰিও শুব নোৱাৰি সোঁফালে মোৰ কৰিও শুব নোৱাৰি তললৈ মোৰ কৰি শুলে অকণমান টোপনিটো আহিব ধৰেহে সেই এজনীয়ে আকৌ আমাৰ এই মহতীজনীয়ে এই মোৰ টিকাটোৰ ওপৰত সেই মস্ত কলগছৰ মুহাৰ দৰে ভৰিটো উঠাই দিলেহে তাই শুব পাৰে তই আৰু এজনী আনি ল গম পাইছ কলগছৰ মুঢ়াডাল আৰু এডাল গোটাই ল তই এই এটাই মোৰ আতি গৈছে আৰু ঐ তইতো মোৰ কথা সোধাই নাই নিজৰে অৱস্থা বেয়া তোৰ কথানো কি সুধিম আৰু পিছে কচোন নকবি আৰু এই যে আমাৰ সন্ধিয়া তাইতে নামঘৰত দবা কোবাই তাত 3 ডাবুল কোব মোৰ পিঠিত মাৰিছে ঐ পেটুৱা পুলিচডালে গম পাইছ গোটেইডাল জলৰ হস্তি আৰু তইতো দেখিছই হ'লেও তোৰ বহুত কম দে কম যিহে পিঠিত মাৰিছে ঐ গেলাই দিছে পিঠি গেলি গৈছে মোৰ গম পাইছ নকবি আমাৰে দুৰ্ভাগ্য বুজিছ হয় দে কি আমাৰে কৰিবি দুৰ্ভাগ্য চবতো তোৰ কাৰণে হৈছে কাম এটা ভালকে কৰিব নোৱাৰ এতিয়া মোৰ কাৰণে হ'ল বুলি ক'বলৈ আহিছ চব তোৰ কাৰণে হৈছে পইচাকেইটা লোৱা সময়ততো কেতিয়াও কোৱা নাছিলি তোৰ কাৰণে হৈছে বুলি এতিয়া পিটন খাই মোৰ কাৰণে হ'ল বুলি ক'বলৈ ঐ কচোন মোৰ মনত এটা সন্দেহ হৈছে গম পাইছনে কি আমাকতো সেইদিনাখন সৌৰভে এইবোৰ নকৰিবৰ কাৰণে কৈছিলে সিয়ে আমাৰ এইবিলাক কথা পুলিচৰ আগত লগোৱা নাইতো মোৰ কিন্তু সন্দেহ এটা হয় বুজিছনে খাটাং সিয়ে লগাইছে বুজিছনে সি বোলে এইবাৰ APSC দিব APSC দিয়ে APSC তাৰ APSC মই APSC মুখেৰে উলিয়াই দিম মই তাক ঐ বগাই ক আমি এটা প্লেন কৰিব লাগিব বুজিছ তাক তেতিয়াহে আমি এসেকা দিব পাৰিম হয় দে আমি যেনেকে পাইছো তাকো এসেকা দিব লাগিব গম পাইছ বহ ভালকে বহিবি ভাল নহয় তাকে কচোন তই পিছে কি কৰিম বুলি ভাবিছ আমি পঢ়িলি তোক কৈছো মই এটা ভালকে বহিবি বুলি তই ঠিক কৰ ঠিক কৰ ৰাম ৰাম খালি ঐ তই খালি মোক কৃষ্ণ 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 হৰি 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 মোৰ পেটটো চিকুট মাৰি ধৰিছে দেখোন ইয়াতে এই নদীখনৰ ওচৰতে হাগি লওঁগৈ পটককৈ হাগি আহোঁগৈ নাই ঘৰ নাপামগৈ
নাই নাই মই ঘৰ নাপাওঁ ভাগি লওক এটা কাম কৰোঁ এতিয়া থাকক ভাগি আহোঁগৈ পটককৈ মই এতিয়াহে শান্তি পাইছোঁ ঐ বাহ একদম পেট ফাটি যাওঁ হৈছিলে এতিয়া কিন্তু মজা শান্তি পাইছোঁ দেই নাই গৈ থাকোঁ আৰু বহুত আবেলিও হ'লগৈ ভোকো লাগিছে আজিও দিলোঁ তাতে যাওঁ আৰু এতিয়া বাপৰে কৃষ্ণ এই আকৌ সেই জগন্নাথ দাৰ ঘৰত সোমাই মালকেইটা নিবলৈ আছেই আপুনি যে কৈছিলে দাদা ৰাতিপুৱা বস্তুকেইটা লৈ যাবলৈ দাদা লৈ যাওঁ বুলি ভাবিছোঁ বস্তুকেইটা ঠিক আছে বলা বহাচোন বলা এই তাতে বহা এই বস্তুবিলাক ৰাখাচোন বলা ডেকা ল'ৰা খবৰ কেনেকুৱা আছোঁ দাদা ভাল বেপাৰ কেনেকুৱা চলিছে বেপাৰ চলি আছে আৰু যেনে চলিছে পঢ়া শুনা চলাই আছোঁ দাদা বেপাৰ মানে কি দিনটো ভাগৰ লাগে ৰাতি গৈ পঢ়োঁ অলপ সন্ধিয়াৰ পৰা চলি আছোঁ আৰু যেন তেনে কষ্ট কৰিব লাগিব দেই হয় দাদা। কিবা এটা পাবৰ কাৰণে কিবা এটা এৰিব লাগিবই কিন্তু হয়। দেই কিবা এটা পাবৰ কাৰণে এৰিব লাগিব আৰু হয়। তুমি যিমান পাৰা কিতাপবিলাক পঢ়া কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবা দেই কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছোঁ দাদা দেই। হিন্দুখন পঢ়ি আছোঁ অলপ ভাল কথা খুব ভাল কথা হয়। পাবলৈ অলপ দিগদাৰ হয় অলপ কষ্ট কৰিব লাগিব আৰু হয়, হয়। দেই কষ্টটো কৰিবই লাগিব আৰু মই ওচৰে পাজৰে বিচাৰি থৈছো বস্তু কেইটামান দাদা। ক'ব পাৰিম ন এসময়ত অফিচাৰকো বস্তু বেছি নিশ্চয়। পাইছো দেই নিশ্চয়। ধেমালি নাপাবা হয়। অফিচাৰক বস্তু বেছি পাইছো হয়। এই ৰঘু ইয়াক মই কেইটামান বস্তু কথা কৈ দিছিলো দেই ৰবা এই বস্তু কেইটা কেইটামানৰ কথা যে কৈছিলো ন লৈ আনিছো এই তুমি বস্তু কেইটা আনিবা এই জুখি মেলি লোৱা দেই জুখি মেলি লোৱা দেই এইখিনিতে আনা যোৱা ঠিক আছে এই কিমান পইচা দিবলৈ আছিলো পইচা পাতিটো দিব লাগে আছিলে ঐ বস্তু কেইটা লৈ আনিছ কিয় ইমান দেৰি কৰি থাকো কাম এটা কৰি আছিলো হয় কি কাম কৰি থাকো ইমান পৰ এই যে মই যে কিছুমান যে কৈ দিছিলো নহয় এইবিলাক কৰিলে নাই এই বস্তু এইকেইটাহে নেকি অ এই ৰঘু এই বস্তুকেইটা এইকেইটা বস্তু দিবলৈ মই এইবিলাক কি আনিছে দাদা মই নাজানো দাদা কি বস্তু এইবিলাক কি মই নাজানো দাদা কেনেকৈ আহিলে কি বস্তু মই একোৱে নাজানো নাজানা নাজানো দাদা নজনাকেতো এইবিলাক বস্তু পকেটত নাহে তাত নাহে কেনেকে আহিলে দাদা বস্তুটো কি মই তাকে নাজানো বস্তুটো কি নাজানা মানে এতিয়া এইবিলাক কি গুণাইছে গম পাইছা নাই তুমি নাজানো দাদা ড্ৰাগছৰ বেপাৰ কৰা মোৰ পৰাই পইচা আনি এতিয়া কথা নাজানো বুলি ক'বলৈ আহিছে কি দাদা মই এইবোৰ নকৰোঁ দাদা এইবোৰ মিছা কথা দাদা মিছা কথা যদি বস্তু ক'ৰ পৰা ওলাব মই একোৱে নাজানো দাদা আপুনি বিশ্বাস কৰক মোক মই ঠিকেই ভাবিছো একদম ঠিক ভাবিছিলো তোমালোকৰ নিচিনা মানুহবিলাকৰ কথা মই আচলতে এই যে গম পাইছিলো তোমালোকৰ নিচিনা মানুহবিলাকে থাৰ্ড ক্লাছ কামৰ বাদে বেলেগ কাম নকৰা মই দাদা একোৱে নাজানো আপুনি তুমিতো মোৰ পৰা পইচা দিছিলা নাই একোৱে নাজানো কেনেকৈ আহিল কি বস্তু মোক কোনোবা দাদা ষড়যন্ত্ৰ কৰিছে ষড়যন্ত্ৰ তুমি কৰি আছা এইবিলাক বস্তু মোৰ পকেটৰ পৰাই পইচা নি
এইবিলাক ফচাই মাৰিব বিচাৰিছা এইবিলাক কাম কৰিছা তাৰপিছত মোক ফচাব বিচাৰিছা কি বুলি ভাবিছা নহয় নহয় তুমি তুমি পলাব নোৱাৰিবা এতিয়া তুমি পলাব নোৱাৰিবা তুমি কি বুলি ভাবিছা তোমাক মই বিশ্বাস কৰিছিলো কিন্তু এতিয়া নহ'ব এইবিলাক এতিয়া ইয়াতকে কি কম এই বস্তুটো ক'ত আছে ক'ত আছে ক'ত আছে হ'ব বিশ্বাস মই উলিয়াই আছো বিশ্বাস উলিয়াই আছো চোৱা ৰ'বা 1 মিনিট বিশ্বাস উলিয়াই আছো তুমি ক'ত যাবা লাভ নাই হেই ঠিক আছে যোৱা এইটো একদম কোৰ্টত ক'বাগে দেই মোক ক'ব নালাগে কোৰ্টত ক'বা যোৱা পলোৱা এতিয়া কথা নাই আৰু কোৰ্টত ক'বা এইবিলাক মোৰ লগত এইবিলাক কথা নাই যোৱা আঁতৰ হোৱা এইবিলাক কথা নহ'ব এতিয়া লৈ যোৱা এইবিলাক মোক ঘৰ আঁতৰ মোক ফচাব নাই লৈ যোৱা কি বুলি ভাবিছা মোক লৈ যোৱা ৰঙা বেলিতি আজি নিস্তেজ হয় জীৱন সপোন আজি চুৰমাৰ হয় আশাবোৰ শেষ কৰি বিষাদৰ বাগি নিস্তেজ জীৱনৰ মহাপৰাজয় নিস্তেজ জীৱনৰ মহাপৰাজয় নিস্তেজ জীৱনৰ মহাপৰাজয় হে প্ৰভু কিমাননো আৰু দুখ সহ্য কৰিম সন্মুখত আকৌ নতুন বিপদ কেনেকৈ মই মানুহৰ ওচৰত এতিয়া নিৰপৰাধী বুলি প্ৰমাণ দিম কি কৰোঁ মই জীয়াই থাকি কি কৰিম এতিয়া কি কৰোঁ মই কি কৰোঁ এ